এয়া জলপান খাইছোঁ লোকেল মুৰ্গী হৈ গ'ল ৰাইজ এভৰিৱান মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মূৰত লং ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ বহুত দিন মানে এবছৰ মানে হ'ল চাগে আৰু ভিডিঅ'টো বনাম বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কিন্তু কেতিয়া ক'ত শেষ হয় মই নিজেও নাজানো আৰু ভিডিঅ'টো চাই গৈ থাকক সকলোৱে কোৱাৰ দৰে ভিডিঅ'টো ধামাকা হ'ব গৈ আছে চাই থাকক দেই মানে আমাৰ ঘৰত সৰুকৈ এখন অনুষ্ঠান আছে অনুষ্ঠান বুলিও ক'ব পাৰি ভিডিঅ'টো চাই গৈ থাকিলে আপোনালোকে গম পাব আৰু এতিয়া ৰাতিপুৱা ভাতটো ধুনীয়াকৈ খাই লওঁ বাৰু মই মাছ আছে মাছ ভাজিয়ে পাৰোঁ একদম ভাত পানী খাই আজৰি ৰাতিপুৱা কামৰ পৰা মানে আজৰি ভাত পানী খাই বাচন ধুই একদম ফিনিছ গোটেইখিনি কাম আজৰি হ'ল আৰু দুপৰীয়া লুচি বনাম তাৰ কাৰণে আটা মাৰিবৰ কাৰণে ওলাইছোঁ বলক এতিয়া আটা লৈ লৈছোঁ আটা 1.5 কেজি আছে আৰু ৰিফাইন এয়া ৰিফাইন আছে আৰু এই মস্তটো ইয়াত লৈ লৈছোঁ আৰু আটাখিনি মই মাৰি লওঁ আকৌ লগ পাই আছোঁ পিছত এতিয়া এইখিনি ঢাকন মাৰি থৈ দিম অলপ টাইমৰ কাৰণে ইয়াতে ধুনীয়াকৈ তামোল পাণখিনি ভৰাই লওঁ আৰু এতিয়া মেইন কথাটো মানে আচল কথাটো কৈ আছোঁ আপোনালোকক মেইন কথাটো হ'ল মানে আমাৰ আজি ধান কটা হাউৰি আছে আৰু সেইটো কাৰণে মানে এইবিলাক আয়োজন কৰি থকা হৈছে আৰু লুচি আৰু এয়া মই পথাৰত আহি আছোঁ তামোল পাণ দিবৰ কাৰণে মানুহখিনি আহি পালে মানে এতিয়া 10:30মান বাজিল বাৰু এতিয়া এইখিনি দি আহোঁ তাৰপাছত আৰু ঢেৰ কাম আছে আমাৰে ধান বাৰু ইফালে এইখিনি এনেকৈ আছে কিন্তু সিফালেহে কাটিছে মানে ধান তালৈ গৈ আছোঁ এতিয়া ইফালে চাহ বৈ আছোঁ আৰু এয়া মামাই দিয়া চেনি মিলাবৰ কাৰণে বৰ মিঠা মামাই দিয়া চেনিটো চাহ দিবৰ কাৰণে আনিছোঁ এয়া প্ৰথমবাৰ ক্ৰীম বনেৰে চাহটো দি লওঁ তাৰপাছত আকৌ লুচিৰে চাহ দিব লাগিব আমি এতিয়া চাহ খাই লওঁ ইফালে জলপানৰ চাউল ইফালে চব্জি কাটি আছে আৰু ইফালে ইহঁতে পঢ়ি আছে ইমান ফুলিছে পাৰিম আৰু দোকান এখন দিবা কি কৰিছা লুচি বনাই আছোঁ ৰাইচ লুচি বনালে এইটোৱে সুখ এনেকৈ যে ফুলি আহে সেইটোৱে সুখ চাহ বেমাৰ মানুহ ৰাইচ আমাৰ চব্জি এয়া ধুনীয়াকৈ হৈ গ'ল জলপানৰ লগত খাবৰ কাৰণে এতিয়া পথাৰ লৈ যাওঁ গোটেইখিনি চব্জি লাগব নো মেথছ বোলে ইংলিছ হে হয় নহয় এনেকুৱা হৈছে গো খাইছে আলু খাইছোঁ এয়া জলপান খাইছোঁ ব্লাৰ হৈ গৈছে সঁচা মুখখন ব্লাৰ হৈ গৈছে অঁ লোকেল মুৰ্গী এইখিনি হৈছে লোকেল মুৰ্গী ৰাইচ চাউল ধুই থৈ দিয়া হৈছে ধুনীয়াকৈ ৰাইচ মই বনাই আছোঁ লোকেল মুৰ্গী আৰু এইফালে আছে আলু ফাইনেলি লোকেল মুৰ্গী হৈ গ'ল ৰাইচ
रेडी हो गया हमारा लेकिन मुर्गी का झोल है টাকাগিলাক বনোৱাগিলাক দিছে না এখনো বনাইছে বোৱা কাছে কি এটা দেখোন ন আছে কাৰণে হৈছে ৰাইস বঢ়িয়া হৈছে আৰু এখন হয় দে ফাঁকিটা খাবা নহলে বেয়া লাগব নহয় কিন্তু আৰু মোক কৈ আছে মই কৈছো কোৱা কাৰণে মোক কৈ আছে মই চিন্তা নকৰিব Good night guys bye bye